এইবাৰ মই বাথৰুমৰ পৰা চিধা দৌৰি গ'লোঁ। এইবাৰ মোৰ লক্ষ্য চিধা বাহিৰত ওলাম আৰু পলাম। কিন্তু ই কি, মই দৌৰিব পৰা নাই। মোৰ ভৰি দুখন ৱালৰ পৰা ওলাই অহা ক'লা ক'লা হাত দুখনে ধৰি পেলালে আৰু মই হাম খৰি খাই সৰি পৰিলোঁ। লগে লগে দেখিলোঁ ডিঙিত চিপ জৰি লোৱা মৃতদেহ এটা মোৰ ফালে আহি আছে আৰু মই চিঞৰিব ধৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মঞ্জিত মৃন্ময় ইউটিউব চেনেললৈ। আজি এই এপিছ'ডত আমি এজন অপৰাধীৰ জীৱনত ঘটা সঁচা ভুটীয়া অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিম। মোৰ নাম অজিত। জন্মসূত্ৰে মই ঢকুৱাখানাৰ বাসিন্দা। সৰুৰ পৰাই স্বভাৱ চৰিত্ৰ বৰ এটা ভাল নহয় বুলিব পাৰি। সেয়েহে দেউতাৰ হালোৱা এচাৰিৰ কোব খাই ঘৰ এৰা প্ৰায় 20 বছৰ মানেই হ'ল। 10 বছৰ বয়সতে ঘৰ এৰি পলাই অহাৰ পাছৰে পৰা হাত-ঘাটৰ পানী খাই যথেষ্ট অভিজ্ঞতা হ'ল। ভাল অভিজ্ঞতা কম, বেয়াৰ পৰিমাণ ভালতকৈ বহুত বেছি। প্ৰথমতে যোৰহাটলৈ পলাই আহি মই ভিতৰুৱা বাগান এখনত থাকিবলৈ ল'লোঁ। পেটৰ তাৰণাত মোৰ এই সৰু হাত দুখনৰে চুলাই বনোৱাৰ যি আৰম্ভণি হ'ল, তাৰ পৰা আৰু মই পিছলৈ উভতি চাব লগা হোৱা নাই। যিজন মানুহৰ তাত মই চুলাই বনাই এদিনত 25 টকাৰ হাজিৰা পাইছিলোঁ, সেইজন মানুহকে পুলিচত ধৰাই দি তাৰ সমগ্ৰ চুলাইৰ কাৰবাৰ দখল কৰি ল'লোঁ। লগতে জুৱা আৰু মাটি দখলৰ অবৈধ কাম মোৰ বাবে তেনেই সৰু কথা আছিল। দিন বাগৰিল। বৰ্তমান মই এই অঞ্চলৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। সুৰাৰ মায়াৰে সমগ্ৰ বাগিচাখনকে বশ কৰি ৰখাৰ লগতে এই অঞ্চলৰ একছত্ৰী সম্ৰাট হৈ পৰিলোঁ। আজিৰ পৰা 3 মাহমানৰ আগৰ কথা। মই নতুনকৈ সজোৱা ঘৰটিত ঘৰ লোৱা সকাম সমাপন কৰি থাকিবলৈ লৈছোঁ। যিহেতু বিয়া বাৰু পতা নাই, গতিকে অকলেই আছোঁ। ৰাতি 12মান বজালৈকে ঘৰতে নাথাকোঁ, কিয়নো জুৱা মদৰ আড্ডা সদায় শেষ ৰাতিলৈকে চলি থাকে। সেয়েহে মোৰ খোৱা বোৱা প্ৰায় বাহিৰতে হয়। সিদিনা ঘৰলৈ আহি বাইকখন পাৰ্ক কৰিছোঁ মাত্ৰ। ঘৰৰ সন্মুখ ভাগত কিবা কেঁচেম গোন্ধ এটা আহি মোৰ নাকত লাগিল। খংটোৱে মোৰ টিঙিচকৈ ধৰিলে। ভাবিলোঁ, ইমান টকা খৰচা কৰি ঘৰ লৈছোঁ, প্ৰথম দিনাই কি মৰিলেও মোৰ ঘৰৰ বাউণ্ডেৰীত। টৰ্চ লৈ চালোঁ, বিশেষ একো চকুত নপৰিল। বেডৰুমলৈ আহিয়েই 8 PM কোৱাৰ্টাৰৰ হাফৰ খুলি একে উশাহে শেষ দি দিলোঁ। শোৱাৰ আগতে কোৱাৰ্টাৰ এটা পেটলে নগ'লে মোৰ টোপনিয়েই নাহে, যিটো মোৰ সৰুৰ পৰাই অভ্যাস। কিয়নো সৰুতে চুলাইৰ ফুলি খাই খাই মই যিহেতু ডাঙৰ হৈছোঁ। পেগটো গিলি বটলটো ছাইডত থ'বলৈ লওঁতেই দেখিলোঁ কাগজৰ টোপোলা এটাত চিকেন লেগ পিচ 2টা, লগতে পিঁয়াজ আৰু গ্ৰীণ চাটনি। অলপ নিচা লাগিছিল, যদিও মোৰ পূৰা মনত আছে যে মই উভতি আহোঁতে চিকেন লেগ পিচ লগত লৈ অহা নাছিলোঁ। মদ অকণ পেটত পৰাৰ পিছত যদি আপুনি সজাই থোৱা চিকেনৰ লেগ পিচ দেখে, তেতিয়া বুজিব পাৰিছেই কি দশা হয়। 8 PM নিচাই মোৰ যুক্তি বুদ্ধি সকলো তল পেলালে আৰু মই লেগ পিচ 2টালৈ হাত মেলি দিলোঁ। 2 মিনিটত এটা লেগ পিচ খতম আৰু শেষৰ লেগ পিচটো হাতত লৈ মই বিচনাত পৰিলোঁ আৰু চিগাৰেট এটা জ্বলাই ল'লোঁ। আগতেই বন্ধুজনৰ লগত মিলি ফুল এটা অলৰেডি মই উৰাই আহিছিলোঁৱে, গতিকে নিচাই মোক বাৰুকৈয়ে আগুৰি ধৰিলে আৰু মোৰ চকু জাপ খাই গ'ল। 2 মিনিটমানৰ পিছতে এনে লাগিল যেন মোৰ বিচনাৰ তলতে কিহবাই কিবা চুবাই আছে। মই উপায়ন্তৰ হৈ বিচনাৰ তললৈ চালোঁ। মোবাইলৰ ফ্লেছ লাইটৰ পোহৰত দেখিলোঁ কিচকিচীয়া ক'লা মেকুৰী এটা মস্ত ডাঙৰ নিগনি চুবাই খাই আছে। মই মেকুৰীজনীক খেদাত লাগিলোঁ। মেকুৰীটোৱে মোৰ ফালে বিৰক্তিৰে চাই লৰ মাৰিলে বাথৰুমৰ দিশে। ময়ো তাক খেদি গ'লোঁ। নিচাৰ চোতত মই য'ত ত'ত খুন্দা খাইছোঁ, যদিও কেয়াৰ কৰা নাই। মই মন কৰিলোঁ বাথৰুমৰ লাইটটো জ্বলি আছে। মোৰ ভালদৰে মনত আছে যে মোৰ বাথৰুমৰ লাইটটো মই নুমুৱাই থৈ গৈছিলোঁ। মেকুৰী খেদা বাদ দি বাথৰুমৰ দৰজাখন ঠেলিলোঁ। কি আচৰিত, দৰজা ভিতৰৰ পৰা মাৰি থোৱা আছে। ভালদৰে কাণ পাতি শুনিলোঁ ভিতৰত শ্বাৱাৰৰ শব্দ, অৰ্থাৎ শ্বাৱাৰ চলি আছে। তাৰ মানে ভিতৰত কোনোবা সোমাই আছে, সেয়া 100%। মই দৰজা ঢকিয়ালোঁ। কোন আছে ভিতৰত? কোন আছে ভিতৰত? কিন্তু একো উত্তৰ নাই। মাত্ৰ ভাহি আহিছে এক নাৰী কণ্ঠৰ গুণগুণনি, যেন কিবা এটা গান গুণগুণাই আছে। মই আকৌ দৰজা ঢকিয়ালোঁ, বহুত জোৰেৰে ঢকিয়ালোঁ এইবাৰ। কিন্তু কি আচৰিত, এইবাৰ দৰজা আৰামত খোল খাই গ'ল আৰু ভিতৰলৈ চালোঁ, লাইটচোন নুমাই আছে। মোবাইলৰ ফ্লেছ জ্বলালোঁ। বাথৰুমৰ মজিয়া একেবাৰে শুকান। মই ভাবিলোঁ 8 PM নিচা অলপ মোৰ বেছিকৈ লাগিছে। এই ভাবি মই প্ৰস্ৰাৱ কৰাত লাগিলোঁ। এইবাৰ বাথৰুমৰ লাইটটো ব্লিংক হ'বলৈ ধৰিলে, অফ অন।
একোবত মই লাইটৰ ফালে চাই বাথৰুমত লাগি থকা আইনাখনলৈ চালোঁ। লগে লগে মোৰ মুখৰ পৰা চিঞৰ ওলাই গ'ল, কিয়নো মোৰ পাছফালে কোনোবা নাৰীৰ প্ৰতিচ্ছবি আইনাত ভাঁহি উঠিছে। পিছলৈ ঘূৰি চাই দেখিলোঁ কোনো নাই। মোৰ নিচা ফাটি গ'ল। এইবাৰ মই বাথৰুমৰ পৰা চিধা দৌৰি গ'লোঁ। এইবাৰ মোৰ লক্ষ্য চিধা বাহিৰ ওলাম আৰু পলাম। কিন্তু ই কি আচৰিত, মই দৌৰিব পৰা নাই। মোৰ ভৰি দুখন ৱালৰ পৰা ওলাই অহা ক'লা কিচকিচীয়া হাত দুখনে ধৰি পেলালে আৰু মই হাম খুৰি খাই সৰি পৰিলোঁ। লগে লগে দেখিলোঁ ডিঙিত চিপ জৰি লোৱা মৃতদেহ এটা মোৰ ফালে আহি আছে আৰু মই চিঞৰিব ধৰিলোঁ। মই দেখিলোঁ মৃতদেহটোৰ শৰীৰৰ পৰা থপ থপকৈ মাংসবোৰ সৰি পৰিছে। সি মোৰ কাষলৈ আহি হাউলি লৈ ক'ব ধৰিলে, চিনি পাইছনে মোক মই কোন? মোৰ মুখৰ মাত নোলাল। সি ক'লে, মই সেইজন যাৰ মাটি তই বন্দুক দেখুৱাই কাঢ়ি লৈছিলি। মনৰ দুখত আৰু মাটি ডৰা বচাব নোৱাৰা দুখত মই যে ছুইচাইড কৰিছিলোঁ, তোৰ মনত আছেনে বোপাই? চাবি যা সৌ মৰিশালিৰ মাজত থকা ঔটেঙাজোপাত মোৰ মৃতদেহটো এতিয়াও ওলমি আছে, য'ৰ পৰা থপ থপকৈ মোৰ মাংসখিনি গেলি পচি সৰি আছে, কিন্তু কোনো চাওঁতা নাই। আজি মোৰ বদলা পূৰণ হ'ল। তই যিটো লেগ পিচ বুলি মাংস খালি সেয়া মোৰেই মাংস আছিল। এতিয়া তই তিল তিলকৈ বেমাৰত পৰি মৰিবি। তাৰপিছতে মই বেহুচ হৈ গ'লোঁ। বৰ্তমান মই এজন কৰ্কট ৰোগী। তিল তিলকৈ মৃত্যুৰ ক্ষণ গণি আছোঁ। নাজানো সেই ভুটীয়া ঘটনাটোৰ বাবেই মোৰ আজি এই দশা, নে অভাৰ ড্ৰিংকিঙৰ বাবে হৈছে, সেয়া আপোনালোকে নিজে বিচাৰ কৰিব। মোৰ এই অৱস্থাৰ বাবে মই কাকো জগৰীয়া কৰিব বিচৰা নাই, কিয়নো মোৰ লাইফত মই অলৰেডি বহু বেয়া কাম কৰি থৈছোঁ, যাৰ শাস্তি হিচাপে হয়তো ভগৱানে মোক এই ৰোগটো দিলে। গতিকে ভিউৱাৰ্ছ, আপোনালোকে আমাৰ এই কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, আৰু কাহিনীটো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ।